নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পাকঘৰলৈ। আজি এটা চিকেনৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ আৰু এই ধৰণে যদি আপোনালোকে এবাৰ বনাই খায়ে থাকিব মন যাব। মই কৈছোঁ নহয়, ইয়াৰ সোৱাদ আপোনালোকে কিন্তু পাহৰিব নোৱাৰে। তেন্তে পলম নকৰি কম সময়তে কম বস্তুৰে কেনেকৈনো বনাইছোঁ চাওঁচোন আহক। প্ৰথমে লৈছোঁ আমি ধনিয়া গুড়ি 1 টেবুল স্পুন, তাৰপিছত ষ্টাৰ এনিছ, দালচেনি 1 ইঞ্চি, জিৰা গুড়ি আধা টেবুল স্পুনতকৈ অকণমান কম, গোটা জিৰা 2 টিস্পুন, ইলাচি 3টা মুখ এখন ফালি ল'ম, লং 4-5টা, মিট মছলা হাফ টেবুল স্পুন, হালধি, চিলি পাউডাৰ অকণমান, লগতে তেজপাত 2 খিলা। এতিয়া এটা পাত্ৰত আধা কাপ দৈ ল'ম, তাত হালধি গুড়ি আৰু ৰেড চিলিখিনি দি পেলাই ভালদৰে মিক্স কৰি ল'ম স্ক্ৰীণত দেখুৱাৰ ধৰণে। এতিয়া এখন শুকান কেৰাহী ল'ম আৰু তাত তেল অলপ দি দিছোঁ। তেল বেছিকৈ লোৱাৰ প্ৰয়োজন নাই কাৰণ আমি দৈ ব্যৱহাৰ কৰিছোঁ। আৰু তেল গৰম হোৱাত আমি গোটা মছলাখিনি দি দিছোঁ। গোটা মছলাৰ পৰা এটা সুগন্ধ ওলাব। তাৰ পাছত এটা সৰু পিঁয়াজ সৰুকৈ কাটি দি দিছোঁ কেৰাহীত। গোটেই প্ৰচেছত আমি 2টা কেৱল মাত্ৰ পিঁয়াজে ব্যৱহাৰ কৰিম। এটা এতিয়া দিলোঁ আৰু আনটো অলপ ডাঙৰকৈ কাটি পিছত ব্যৱহাৰ কৰিম। পিঁয়াজখিনি ৰঙচুৱা হোৱা পৰ্যন্ত আমি ভাজি থাকিম। তাৰ পাছত দি দিছোঁ এতিয়া ৰচুন আদাৰ পেষ্ট 1 চামুচ। ভালদৰে লৰাই দিছোঁ আৰু সুগন্ধ যোৱালৈ আমি ভাজি থাকিম। এতিয়া আমি 3টা ডাঙৰ চাইজৰ বিলাহী মিক্সিত গুড়ি কৰি দি দিছোঁ। বিলাহীখিনি আমি ভালদৰে ভাজিব লাগিব কেৰাহীৰ ছাইডেদি তেল বিৰিঙা পৰ্যন্ত। আৰু এতিয়া গেছৰ ফ্লেম ল' কৰি ধনিয়া গুড়ি আৰু জিৰা গুড়িখিনি দি দিছোঁ। কিন্তু ল'তে ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব। ভালদৰে লৰাই দিছোঁ আৰু এতিয়া আমি দৈখিনি দি দিছোঁ। দৈ যোনটো পেষ্ট বনাই থৈছিলোঁ সেইটো। আপোনালোকে এই দৈখিনি ইয়াত এনেদৰে নিদি মাংসখিনিত মেৰিনেটো কৰি থ'ব পাৰে। সেইভাগেও খাবলৈ বিৰাট সোৱাদ হয়। গেছৰ ফ্লেম ল' মিডিয়াম কৰি আপোনালোকে ঢাকন মাৰি থ'ব পাৰে আৰু 5 মিনিটমান সময়ৰ পাছত দেখিব আপোনালোকে ছাইডেদি তেল বিৰিঙি উঠিব। কেৰাহীখনত দেখিবলৈ পাইছে নিশ্চয় আপোনালোকে। এতিয়া দি দিছোঁ আমি মাংসখিনি। মই 500 গ্ৰাম চিকেন ব্যৱহাৰ কৰিছোঁ। ভালদৰে মিলাই দিছোঁ আটাইখিনি। এতিয়া 2টা মিডিয়াম চাইজৰ আলু দি দিছোঁ। আলুটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। মই ভাল পাওঁ আলু খাই, সেইটো কাৰণে দি দিছোঁ। আৰু এতিয়া দি দিছোঁ আমি আনটো পিঁয়াজ, যিটো আমি ডাঙৰকৈ কাটি থৈছিলোঁ। ইয়াকো ভালদৰে মিলাই দিছোঁ। আৰু এতিয়া দি দিছোঁ নিমখ সোৱাদ অনুসৰি। নিমখখিনিও ভালদৰে মিহলাই দি আমি এতিয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। 200 ml মান লৈছোঁ। গেছটো মিডিয়াম ল'ত ৰাখি আমি ঢাকন মাৰি পেলাই থৈ দিম। আলুখিনি যেতিয়া সিজি যাব তেতিয়া মাংসখিনিও সিজি যাব। নাইবা আপোনালোকে 15-20 মিনিটমান সময় ৰখাৰ পাছত নমাই দিলে হৈ গ'ল। মাংস ধুনীয়াকৈ সিজি যাব। আৰু আপোনালোকৰ এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয়, ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ মিছ নকৰে। আৰু এতিয়া মই পুনৰ আন এটা সৰু পিঁয়াজ এটা দি দিছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল হয়, নিদিলেও হয়। পিঁয়াজটো এইটো টাইমত দিলে এটা ক্ৰাঞ্চিনেছ আহে পিঁয়াজটোত আৰু খাবলৈ খুব ভাল লাগে, সেইটো কাৰণে মই ব্যৱহাৰ কৰিছোঁ। এতিয়া 4 খিলামান মান ধনিয়া মিহি মিহিকৈ কাটি দি দিছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল হয়, মই সুগন্ধৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। যিহেতু মাংসখিনি সম্পূৰ্ণ সিজিয়ে গ'ল, গেছৰ ফ্লেম অফ কৰিছোঁ আৰু তাৰ পাছত দি দিছোঁ মিট মছলাখিনি। ভালদৰে মিহলাই দি 10 মিনিট সময় আমি এখন ঢাকোন মাৰি ৰাখি থ'ম। এই 10 মিনিট সময় ৰখাটো কিন্তু বহুত প্ৰয়োজন। আপোনালোকে ঢাকিবলৈ নাপাহৰিব এনেদৰে। আৰু 10 মিনিটৰ পাছত এয়া চাওক,
ধুনীয়া লাগিছে নহয়নে দেখিবলৈ যিমান সুন্দৰ খাবলৈও সিমানেই সুন্দৰ কম সামগ্ৰীতে এটা সুন্দৰ ৰেচিপি নহয়নে আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাবচোন আৰু ভাল লাগিলে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ